আজি কথা পাতিম বিশ্ববিখ্যাত মিকি মাউছ আৰু সেই $10,00,000 জিকাৰ গোপন মন্ত্ৰ। আমি প্ৰায় এনেধৰণৰ কথাবিলাক শুনি থাকোঁ, তাৰ চিক্ৰেটবিলাকো গম পাই থাকোঁ। মই আজি এই দুটা কাহিনী ক'ম, যি দুটা কাহিনী আপোনাৰ জীৱন সলনি কৰি দিব। আপুনি যেন সাৰি পৰাৰ পিছতো আপোনাক উঠিবলৈ জাগ্ৰত কৰিব আৰু আপুনি আগুৱাই যোৱাৰ বহুত প্ৰেৰণা পাব। গতিকে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ঘটনাটো ঘটিছিলে আজিৰ পৰা বহু বছৰ আগতে কানচাছ চিটি নামেৰে এখন চহৰত। এগৰাকী তৰুণ শিল্পী, কাৰ্টুনিষ্ট, তেওঁ কাৰ্টুনৰ ছবি আঁকে আৰু তেওঁৰ যিবিলাক কাৰ্টুন ছবি সেইখিনি তেওঁ বিজ্ঞাপন দিব খুজিছিলে বাতৰি কাকতত, আৰু বিজ্ঞাপন দি সেইখিনি তেওঁ বিক্ৰী কৰিব খুজিছিলে। এই উদ্দেশ্যে তেওঁ বহু বাতৰি কাকতৰ সম্পাদকৰ ওচৰত তেওঁৰ চিত্ৰখিনি লৈ গ'ল, চিত্ৰবিলাক দেখুৱালে। কিন্তু সেই যিবিলাক সম্পাদক আছিলে বাতৰি কাকতৰ, চবেই তাক ইমান বেয়াকৈ অপমানিত কৰিলে যে তেওঁ সকলো সম্পাদকে ক'লে যে তোমাৰ এইবিলাক কাম কৰাৰ কোনো অৰ্থ নাই, তুমি ভাল চিত্ৰশিল্পী নহয়েই, তুমি মিছাকৈ চেষ্টা কৰি লাভ নাই। তেতিয়া সেই তৰুণ চিত্ৰশিল্পীগৰাকীয়ে বিভিন্ন ধৰণৰ নেতিবাচক কথা, বিভিন্ন ধৰণৰ আক্ৰমণ তেওঁ শাৰীৰিকভাৱেও কৰিছে বা মানসিকভাৱেও তেওঁক যথেষ্ট অশান্তি কৰিছে। তাৰপিছতো তেওঁ হাৰ মানি নগ'লে, তেওঁ নেভাবিলে এইবিলাক কথা। তেওঁ নিজৰ যি ইচ্ছা, প্ৰবল ইচ্ছা তেওঁ জাগ্ৰত কৰিলে। তেওঁ সেই কাৰ্টুন যে মই বিক্ৰী কৰিম, বিজ্ঞাপন দিম, সেই কথাতে তেওঁ লাগি থাকিলে আৰু তেওঁৰ সকলোবিলাক চেষ্টা সেইফালে তেওঁ আগবঢ়াই লৈ গৈ থাকিলে। এদিন সেই তৰুণ শিল্পীজনৰ লগত এগৰাকী যাজকৰ পৰিচয় ঘটে আৰু সেই তৰুণ শিল্পীগৰাকীক যাজকগৰাকীয়ে এটা বিজ্ঞাপন কোম্পানীলৈ পঠিয়াই দিলে আৰু এজন মেনেজাৰক লগ কৰাই দিলে। মেনেজাৰজনে সেই তৰুণ শিল্পীজনক তেওঁৰ কোম্পানীৰ বিজ্ঞাপনত কাম কৰিবলৈ সুবিধা কৰি দিলে। তাৰপিছতে সেই ল'ৰাজনৰ এটা অসুবিধা আছিলে যে ল'ৰাজনে যিখন চহৰৰ পৰা তেওঁ গৈছিলে তাত তেওঁৰ থকাৰ সুবিধাই নাছিলে, আৰু সেইকাৰণে কোম্পানীৰ যিজন মেনেজাৰ আছিলে সেই মেনেজাৰজনে তেওঁক গীৰ্জাঘৰতে এটা সৰু ভঁৰাল ঘৰত, যিটো ষ্ট'ৰ ৰুম তেনেকুৱা এটাত থাকিবলৈ সুবিধা কৰি দিলে। তাৰপিছতে সেই ল'ৰাজনে কি কৰে, দিনত কাম কৰে কোম্পানীত, যিবিলাক কাৰ্টুন সেইবিলাক বিজ্ঞাপনৰ সেইবিলাক আঁকি দিয়ে। তাৰপিছতে ৰাতি হ'লে থাকে সেই ভঁৰাল ঘৰটোত, আৰু ইণ্টাৰেষ্টিংলি সেই ভঁৰাল ঘৰটোতে আছিলে এন্দুৰৰ এটা জাক, আৰু সেই এন্দুৰৰ লগতে সেই তৰুণ শিল্পীজনে থকা কৰিছিলে। আৰু এইদৰে তেওঁ দিনত তাত কাম কৰে, ৰাতি ইয়াতে থাকে। কিন্তু এদিন তেওঁৰ এই কাৰ্টুন যি আঁকিছিলে সেই তাৰ বিষয় হৈ পৰিছিলে এন্দুৰ। এটা এন্দুৰ, তেওঁ মিকি মাউছ নামে এটা এন্দুৰ তেওঁ অঁকা কৰিছিলে আৰু সেইটো বিশ্ববিখ্যাত হৈ গৈছিলে। আৰু আজি সেই ল'ৰাজনক আমি কোন হয় তাক পৰিচয় কৰি দিয়াৰ দৰকাৰ নাই, আৰু সেইজনেই হৈছে ৱাল্ট ডিজনী। আজি পৃথিৱী বিখ্যাত এজন কাৰ্টুনিষ্ট, আৰু কাৰ্টুনিষ্টৰ কথা যেতিয়াই আমাৰ আহে চবচে আগশাৰীত থাকে ৱাল্ট ডিজনী। তেওঁৰ এইটোৱেই ৰহস্য, তেওঁ খুব কষ্ট কৰি, তেওঁ খুব ইচ্ছা কৰি তেওঁৰ যিবিলাক তেওঁৰ লক্ষ্য আছিলে সেইখিনিত মনোনিৱেশ কৰিছিলে, যাৰ কাৰণে তেওঁ আজি পৃথিৱী বিখ্যাত হৈ পৰিলে। এইখিনিতে আৰু এটা কাহিনী মোৰ মনলৈ আহে। আজিৰ পৰা প্ৰায় 100 বছৰমান আগতে লণ্ডনত এটা সৰু গুদামঘৰত এজন ল'ৰাই সহকাৰী হিচাপে যোগদান কৰিছিলে কামত, আৰু সেই যি প্ৰকাণ্ড গুদামঘৰ আছিলে তাৰ কাম আছিলে সেই পুৱাই 5 বজাতে উঠি সেই ল'ৰাটোৱে গুদামঘৰটো সাৰিব লাগিছিলে আৰু দিনৰ প্ৰায় 14 ঘণ্টামান তেওঁ কাম কৰিব লাগিছিলে, যাৰ কাৰণে সেই ল'ৰাটোৰ জীৱন যন্ত্ৰণা যে নৰকত পৰিণত হৈছিলে। খুব কষ্ট পাইছিলে, সদায় নৈমিত্তিকভাৱে তেওঁ 14 ঘণ্টাতকৈ বেছি সময় কাম কৰিব লাগিছিলে আৰু পুৱা 5 বজাতে উঠিব লাগিছিলে। তাৰপৰা তেওঁ শুবলৈ নাপাইছিলে। এই কষ্টখিনি তেওঁ সহ্য কৰিব নোৱাৰি তেওঁ প্ৰায় আত্মহত্যাৰ চেষ্টাই কৰিব খুজিছিলে। কিন্তু সেই ল'ৰাজনৰ ঘৰ আছিলে সেই যিটো লণ্ডনৰ কোঠা আছিলে, সেই য'ত কাম কৰিছিলে তাৰ পৰা প্ৰায় 15 মাইলমান দূৰত তেওঁৰ ঘৰ আছিলে। তেওঁ একো উপায় ভাবি নাপালে, বিশেষ তেওঁ সময় ৰৈছিলেও কিছুদিন। তেওঁ ভাবিছিলে যে কিবা এটা বেলেগ ধৰণৰ কাম, মানে অলপ সহায় কৰিব, সহায় মিনছ অলপমান ঢিলা কৰিব কামবিলাক, অলপমান তেওঁক ৰেহাই দিব, এনেকুৱা ভাবিছিলে। কিন্তু সেইবিলাক ফলপ্ৰসূ একো নহ'লে।
তাৰপিছতে এদিন যি 15 মাইল দূৰ ঘৰ তালৈকে মাকৰ কাষলৈকে তেওঁ গুচি গ'ল আৰু ভৱিষ্যতে তেওঁ কি কৰিব সেই সম্পৰ্কে মাকৰ পৰা এটা তেওঁ পৰামৰ্শ ল'বলৈ তেওঁ গুচি গ'ল। মাকে গৈ পাওঁতেই ল'ৰাটোক দেখি তেওঁৰ চকু কপালত উঠিলে। তেওঁ ভয় খালে মনে মনে যে ল'ৰাজনৰ অৱস্থা কি। এনেকুৱা অৱস্থা দেখি তেওঁ খুব চিন্তিত হ'ল আৰু দুখ পালে, বহুত কষ্ট পালে, কাৰণ তেওঁৰ নিজৰ ল'ৰা আছিলে। তাৰপিছতে মাকে তাক ক'লে যে তুমি এতিয়া কামত যাব নালাগে কেইটামান দিন। আৰু মাকে ঘৰৰ মানুহৰ ঘৰে ঘৰে তেওঁ মোচা কৰিছিলে, ঘৰ মোচা কৰিছিলে, কাম কৰি দিছিলে। মাকে তাক জিৰণি ল'বলৈ দি মাকে নিজে নিজৰ কামত ওলাই গ'ল খুব দুখ মনেৰে। তাৰপিছত সেই ল'ৰাজনে মাকে যিহেতু তাক শুবলৈ কৈছিলে, কিন্তু বহুত চেষ্টা কৰিও ল'ৰাজনে শুব পৰা নাই। বিভিন্ন কথাই তেওঁ ক্ৰীড়া কৰি আছে মগজুত, কাৰণ ইমান কষ্ট তেওঁ কৰিলে, একো ভৱিষ্যত নাই এইখিনিত, আৰু তেওঁ ভৱিষ্যতে কি কৰিব ইয়াৰ পিছতে, আৰু মাককো তেওঁ কষ্ট দিবলৈ বেয়া পাইছে। তাৰপিছতে সি এটা কাম কৰিলে, তেওঁৰ যিজন শিক্ষক আছিলে, য'ৰ পৰা তেওঁ শিক্ষা লৈছিলে, সেই শিক্ষকজনলৈ এখন চিঠি লিখিলে। চিঠিত লিখিলে যে তেওঁৰ আৰু একো উপায় দেখা নাই তেওঁ জীৱনত, তেওঁ আত্মহত্যা কৰিব খোজে, তাৰ বাহিৰে তেওঁ একো উপায় দেখি পোৱা নাই। তেতিয়া শিক্ষকজনে সেই চিঠিখন পালে, খুব দীঘলীয়া চিঠি আছিলে, তেওঁ মনত যিমান কথা আহিছিলে চব লিখি দিছিলে চিঠিখনত। শিক্ষকজনে চিঠিখন পাই পঢ়ি তেওঁ ৰিপ্লাই কৰিলে এখন চিঠি, যিখনত তেওঁ ল'ৰাজনৰ বিষয়ে সদৰ্থক কথা কিছুমান লিখিছিলে, য'ত লিখা আছিলে যে তুমি খুব এজন ভাল বুদ্ধিমান ল'ৰা, তোমাৰ নিচিনা ল'ৰা শ্ৰেণীকোঠাত নাছিলে, তুমি এটা বিষয় তোমাক শিকালে, এটা বিষয়ৰ বিষয়ে তোমাক বুজালে, তুমি সেই বস্তুটো খুব জলদি আয়ত্ব কৰি ল'ব পাৰা, আৰু সেইখিনি তোমাৰ বুদ্ধিমতা, সেইখিনি গুণ তোমাৰ আছে, যিখিনি এজন সাধাৰণ ল'ৰা নাথাকে। তোমাক মই জানো তুমি খুব ভাল ল'ৰা এজন, আৰু তোমাৰ এই বুদ্ধিমতাখিনি কাম লগাই তুমি বহুত আগলৈ তুমি জীৱনত যাব পাৰিবা, এইদৰে এখন চিঠি লিখিলে। তাৰপিছত তেওঁ শিক্ষকজনে এইটোও লিখিলে যে তুমি যদি ইচ্ছা কৰা তোমাৰ এই বুদ্ধিমতাখিনি কামত লগাবলৈ, তেতিয়া মই তোমাক এটা শিক্ষকৰ চাকৰি যোগাৰ কৰি দিব পাৰোঁ, তুমি তোমাৰ এই বস্তুখিনি তুমি কামত লগাব পাৰিবা ইচ্ছা কৰিলে। তেতিয়া ল'ৰাজনে খুব ভাল পালে, তেওঁৰ জীৱিকাৰ এটা পথ পালে। শিক্ষকজনে কোৱা মতে তেওঁ শিক্ষক পদত তেওঁ নিযুক্তি হ'ল। পৰৱৰ্তী কালত এই ল'ৰাজনে ইংৰাজী সাহিত্যৰ ভঁৰাল চহকী কৰিছিলে। তেওঁ ইংৰাজী সাহিত্যৰ এটা বিশেষ ধাৰাক সবল কৰি তুলিছিলে, সেইটো হৈছে কল্পবিজ্ঞান। তেওঁ লিখা এই কল্পবিজ্ঞান ধাৰাৰ যিবিলাক তেখেতে কাহিনী লিখিছিলে, সেইখিনি পিছলৈ সত্য বুলি প্ৰমাণিত হৈছিলে। আৰু সেইগৰাকী বিখ্যাত সাহিত্যিক হৈছে ইংৰাজী সাহিত্যৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক HG Wells। আৰু HG Wellছে তেওঁৰ জীৱনকালত প্ৰায় ৭৭খন মৌলিক গ্ৰন্থ ৰচনা কৰিছিলে, যিখিনি মূলতঃ প্ৰায় কল্পবিজ্ঞান বিষয়ক আছিলে। তেওঁ জীৱনকালত প্ৰায় 10 লাখতকৈ অধিক ডলাৰ তেওঁ উপাৰ্জন কৰিছিলে, কেৱল তেখেতে লিখা মেলা কৰিয়ে। আৰু $1 বৰ্তমান 82 টকাতকৈ বেছি। এতিয়া আপোনালোকে এইটো ডিভাইড কৰি ল'ব, সেইটো পূৰণ কৰি গম পাই যাব কিমান লাখ টকা তেখেতে উপাৰ্জন কৰিছিলে তেওঁ লিখা মেলা কৰি। তেওঁ যদি আত্মহত্যা কৰিলেহেঁতেন, তেওঁ এনেকুৱা এটা অৱদান দি নগ'লহেঁতেন, টকা পইচাৰ কথাটো বাৰু মই নকওঁ, টকা পইচাটো পাছত আহে, কিন্তু তেওঁ যিটো অৱদান দি গ'ল এইটোৰ মূল্য নাই, অমূল্য সম্পদ। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন কাহিনী আছে, যিয়ে আমাৰ জীৱনবিলাক যেন শাৰী শাৰী পৰাৰ পিছতো আগুৱাবলৈ সাহস দিয়ে। আপুনিও এই ধৰণৰ কাহিনীবিলাক নিজৰ কামত লগাব। এটা সৰু কামেৰেই আপোনাৰ আৰম্ভণি আপুনি কৰিব পাৰে। আপোনাৰ প্ৰবল ইচ্ছা থাকিলে আপুনি শীৰ্ষত, আপোনাৰ নিজ লক্ষ্যত আপুনি উপনীত হ'বই। তাত আপোনাক কোনো মানুহেই, কোনো শক্তিয়েই আপোনাক ৰাখিব নোৱাৰে। আপুনি কেৱল আপোনাৰ সেই লক্ষ্যটো এইম কৰি গৈ থাকক। বাহিৰৰ একো কথাই আপুনি নুশুনিব, আপুনি নিজৰ মতে আগুৱাই যাওক, আপুনি একদিন হ'লেও সফলতা পাবই। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে, বহুত বহুত ধন্যবাদ থাকিল।